আমরা অতি দুঃখিতভাৱে জনাও যে এখন PILৰ জৰিয়তে মহামান্য উচ্চ ন্যায়ালয়ে অসমত চলি থকা 35খন উপহাৰ কুপনৰ খেল কাৰ্যতে স্থগিত ৰাখিছে আৰু পৰৱৰ্তী মহামান্য উচ্চ ন্যায়ালয়ৰ আদেশ অনুযায়ী কমিটিয়ে দিন আপোনালোকক পৰৱৰ্তী দিন ঘোষণা কৰিব। সেইমতে সমূহ ৰাইজ আহি ইয়াতে খেল উপভোগ কৰিব আৰু সকলোকে এতিয়া আমি পুলিচৰ তৰফৰ পৰা আহ্বান জনাইছো যাতে এই স্থান ত্যাগ কৰি নিজৰ নিজৰ ঘৰলৈ গৈ আৰু অহা 19 তাৰিখলৈ নমস্কাৰ। আপুনি চাইছে ইয়াত প্ৰশাসনিক বিভাগ আমাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিলে উপস্থিত আছিলে আৰু আমাৰ থানা ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত আছে আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশটো মানা আমাৰ প্ৰত্যেক নাগৰিকৰ মৌলিক কৰ্তব্য। সেইকাৰণে আমি এই অনুষ্ঠানটো স্থগিত ৰাখিছো। উচ্চতম ন্যায়ালয়ৰ পৰা আমাৰ বিশ্বাস আছে অহা দিনত আমি উচ্চতম ন্যায়ালয়ৰ পৰা আমি যি নিৰ্দেশ পাম সেই নিৰ্দেশ মতে আমি খেলাটো পাতিম আৰু আপোনালোকে ধৈৰ্য ধৰক, খেলাটো হ'ব। ন্যায়ালয়ে কেতিয়া মানুহৰ ওপৰত অত্যাচাৰ নকৰে, ন্যায়ালয় সদায় মানুহৰ কাৰণে ন্যায়ালয় স্থাপন কৰাইছে। ন্যায়ালয় মানুহৰ আশা আকাংক্ষাটো পূৰণ কৰা ন্যায়ালয়ৰ মূল কৰ্তব্য। ন্যায়ালয় আমাৰ যি মানুহ আছে, ন্যায়ালয় যে আমাৰ ন্যায়াধীশ আছে, তেখেতে আমাৰ দেশৰ আৰু আমাৰ এই অসমৰ এজন নাগৰিক, তেখেতে আমাৰ অনুভূতি আৰু আৱেগটো বুজি পাব আৰু এইকাৰণে আমি আশাবাদী যে আমাৰ ন্যায়ালয়ৰ যে উচ্চ পদস্থ যিমান বিষয় আছে আৰু আমাৰ আৰক্ষী বিষয়ে যিমান বিষয় আছে, তেখেতে আমাৰ অনুভূতিখন বুজি পাব আৰু এই খেলখন সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে আমাৰ এটা ভাল দিন নিৰ্ধাৰণ কৰি দিব। ধন্যবাদ।